আজি মই অসম হেণ্ডলুম চিল্কালয়ত আহিছোঁ। এয়া শাল বৈ আছে। এইখন হৈছে বেডশ্বীট ডিজাইনৰ আৰু এইফালে কি আছে বেডশ্বীটে ন। এইটো কি ডিজাইন? এইটো এনেই জেনেৰেল না? কেঁচা হা কেঁচা এটা কেঁচাই এইটো ইমান এনেকৈ বয়ে মানে এওঁলোকৰ শালবিলাক হেণ্ডলুম, অসম হেণ্ডলুম। তোমাকো দেখাইছোঁ দেই অলপ পাৰ্কত ন, পাকৈত বোৱনী এইবিলাক। তোমালোকে ক'ৰবাত ট্ৰেইনিং লোৱা নেকি? কিবা ট্ৰেইনিং লোৱা কিবা? অঁ মানে এই যে শালখন বুজিছা যে ট্ৰেইনিং নহয় ন এইবিলাক? প্ৰথম ট্ৰেইনিং হয়। অঁ আচ্ছা আচ্ছা। কেইখন শাল আছে ইয়াতে? ইয়াতে আছে 17টাৰ মতো। অঁ 17খন আছে ন। আৰু বাকী বোৱনীবিলাক নাই? এইখন শাল কাটিছে ন? কাটি আছে এখন জুৰিবে। অঁ সকলোৱে আহক, ইয়াত মানে সস্তাত কাপোৰ পাব ন, সুলভ মূল্যত কাপোৰ পাব, ভাল ভাল ডিজাইনৰ কাপোৰ। আমি ইয়াতে বহুত টকাৰ কাপোৰ ল'লোঁ আজি, প্ৰায় লাখ টকাৰ কাপোৰ ল'লোঁ, ভাল পালোঁ ইয়াতে। অঁ এইখিনি এৰী না? এৰী অঁ মুগা। অঁ আচ্ছা 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 মুগা। অঁ পিয়ৰ মুগাটো না? অঁ পিয়ৰ মুগা মেখেলা এখনত কিমান দাম পৰে? 8,000 পিয়ৰ মানে ফুলে সৈতে। আৰু ফুলৰ ডিজাইন লৈ ইফালেও হয়। অঁ ঠিক আছে। আমি ইয়াতে আজি বহুত কাপোৰ ল'লোঁ দেই, ঢেৰ দাম মানে বেছি দাম নহয়, সুন্দৰ সুলভ মূল্যত পোৱা যায়। সকলোৱে ইয়াত কাপোৰ ল'বলৈ আহক। ধুনীয়া ধুনীয়া কাপোৰ এয়া বোৱনীবিলাকে বৈ আছে। এইটো পিয়ৰ মুগা। ঠিক আছে, ভাল লাগিছে ন। তোমালোকৰ দোকানৰ অলপ এডভাৰটাইজ কৰিলোঁ আৰু মই ন, এনেকৈ প্ৰচাৰ হয়। মই মানে সৰু এনে ভিডিঅ' বনাওঁ। ইউটিউবত নহয়, ইউটিউবতো যায় আৰু হেৰিতো দিওঁ, ৰিলচতো দিওঁ কেতিয়াবা। অঁ ঠিক আছে। বোৱনীবিলাকক ভগৱানে ভালে ভালে ৰাখক, শালখনৰ বোৱনীবিলাক উন্নতি হওক ন। এইটো এটা কৰ্ম, হাতৰ কৰ্ম। অঁ এইফালেও শাল আছে নেকি? অঁ এইফালেও আছে না? এইটো কি সূতা? অঁ এইবিলাক পাট ন? এইফালে এইটো মুগা নেকি? অঁ বেলেগ বেলেগ কালাৰৰ ন। এইবিলাকত ফুল বাছি লয় নে? অঁ আচ্ছা আচ্ছা। অঁ এইটো না এনেকৈ তাৰমানে এইবিলাক। আচ্ছা এনে যে এডভাৰটাইজ যে কৰি থাকে মাইনা কিবা শাল, সেইবিলাকতো নহয় না? হয় সেই এইটোতো আমাৰ হাতেৰে কৰা আৰু এইটো হেণ্ডলুম। অঁ এইটো তোমালোকৰ হাতেৰে কৰা? মানে এইটো পাৱাৰ লুমটো নাই, এইটো অঁ আচ্ছা আচ্ছা। অঁ এইটো মানে ইয়াতে ফুলৰ ডিজাইনটো তাত বাছি দিয়ে, দি পেলাই এনেকৈ বৈ দিলে আৰু নিজে নিজে ওলাই যায় এইবিলাক। হাতেৰে এটা বস্তু মানে সোমাব লাগিব। অঁ হয় হয়। আজি কি বোৱনী কম আছে নেকি? হা এইটো অঁ ভাত খোৱা টাইম হৈছে। অঁ তোমালোক ইয়াৰে নে বোৱনীবিলাক? বাহিৰৰো আছে। অঁ আচ্ছা আচ্ছা। অঁ এইবিলাক ইয়াতে এইবিলাকত আচ্ছা, এইবিলাক ক'ত কিনিব পায় নেকি? এইটো এটা এক্সট্ৰা, এইবোৰ হাতেৰে বনাব লাগে। অঁ হাতেৰে বনাই পেলাই এইটো এনেকৈ কৰে। এইবিলাকত অকণ মেহনত আছে ন? অঁ সেইকাৰণে এইটো দাম ধৰা। ঠিক আছে। অসমৰ এইটো এটা ঐতিহ্য বৰ্তি থাকক, শুৱালকুছি বস্ত্ৰ নগৰী হৈ থাকক সদায়।